SSC বহুতে ক'ব খোজে যে আমাৰ এইটো নৰ্থ ইষ্ট বা অসমৰ ভিতৰত যদি আমাৰ ষ্টেটিষ্টিক্স নাই সেইটো কম্পেয়াৰ কৰিব লাগিব। আপোনালোকে জানিব যে আমি অলপতে আসাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ অধীনত এখন কেঞ্চাৰ হস্পিটেল আমি মুকলি কৰিছোঁ। সেইখন ইতিমধ্যে আউটডোৰ পেচেণ্ট তেওঁলোকে পাই আছে। তেওঁলোকক কেম'থেৰাপি ষ্টাৰ্ট কৰিব, ৰেডিয়েশ্যন হ'ব। গতিকে আমাৰ এইটো ফ্ৰী কেঞ্চাৰ স্ক্ৰিনিং টেষ্ট আৰু লিগেল এৱেৰনেছ কেম্প DLSA দৰঙৰ ফালৰ পৰা আমি আয়োজন কৰিছোঁ আৰু আমাৰ স্পনচৰ হৈছে SRD গ্ৰুপ আৰু ইয়াত আমাৰ বিভিন্ন ধৰণৰ টেষ্টসমূহ কৰা গৈছে আৰু যিখিনি টেষ্ট বাহিৰত কৰিলে 7,000-8,000 টকা মূল্য দিব লাগিব, আজি ইয়াত সম্পূৰ্ণভাৱে ফ্ৰী আৰু এতিয়ালৈকে বহুমান দৰং জিলাৰ ৰাইজ ওলাই আহিছে। 70-80 জনৰ পৰীক্ষা এতিয়া চলি আছে আৰু আপোনাৰ বহুতকেইটা টেষ্ট ইয়াত চলি আছে আৰু এইটো এটা পদক্ষেপ কি কেঞ্চাৰ ডিটেক্ট হওঁতেই যেন আমি কিবা এটা কৰিব পাৰোঁ, তাকে মানুহক আমি জাগৰূক কৰিব পাৰোঁ কি হেল্থ চেকআপ কৰিলে, হেল্থ টেষ্টবোৰ কৰিলে বহুত ৰোগৰ পৰা আমি বাচি যাব পাৰোঁ। আৰু কৰ্কট ৰোগে বহুত আমাৰ দৰং জিলাত বহুকেইখন গাঁও এফেক্ট কৰিছে, আমি যি গম পাওঁ। সেইকাৰণে এইটো পদক্ষেপ লৈছোঁ কি আমি দৰংবাসীক অকণমান সহায় কৰিব পাৰোঁ আৰু আইনী সেৱাও আগবঢ়াব পাৰোঁ। আমাৰ ছিনিয়ৰ চিটিজেনৰ কাৰণে আমি কিছুমান স্কিম আছে আমাৰ নালচা ফালৰ পৰা, সেইফালৰ পৰাও আমি জাগৰূক কৰিব পাৰোঁ। সেয়াই কৈ মই গাড়ীখন কোনে দিছে স্পনচৰ